Hello everyone, ভিডিওটি আছিল কুৱলি পৰা দিনৰে ইয়া মানুহজন আৰু মই গৈ আছো নাওকাতালে এটি ব্ৰাইডাল মেকআপ কৰিবলৈ বিয়া ঘৰ আহি পালোহি মই আহি পোৱা দেখিহে আমাৰ ব্যস্ত কইনা গা ধুবলৈ দৌৰিছিলে কিছু সময় ৱেট কৰাৰ পিছত এয়া কইনা আহি পালেহি মেকআপৰ বাবে এনে পিম্পলছ নোলালে বিয়া খাবলৈতো পিম্পলছ আহিবই নহয়নে বাৰু এয়া পলম নকৰি মেকআপটো ষ্টাৰ্ট কৰিছো তাই মোৰ লগৰে বান্ধৱী মিতালী তাইৰ আজি ৰিসেপশন ডে হয় তো তাইৰ স্পেশাল দিনত তাই বিচৰা মতে মই মেকআপটো কৰি কমপ্লিট কৰিলো এয়া ফাইনালি ৰেডি আজিৰ মৰম লগা কইনাজনী তাইৰ বিয়া খাবলৈ যোৱা কোনে বাৰু এই ভিডিওটি চাই আছে এবাৰ কমেন্ট কৰি জনাই দিব আৰু আপোনালোকে যদি আপকামিং ৱেডিঙৰ বাবে মেকআপ আৰ্টিষ্ট বিচাৰি আছে তেনেহলে মোৰ সৈতে কন্টেক্ট কৰিব মেকআপ লুকটো ভাল লাগিলে ভিডিওটি লাইক কৰিব আৰু যদি এফৰ্ডেবল প্ৰাইজত আপোনালোকৰ ৰিলেটিভছ কোনোবা মেকআপ আৰ্টিষ্ট বিচাৰি আছে তেনেহলে ভিডিওটি শ্বেয়াৰ কৰিব ৰঙা সাজযোৰৰ সৈতে আমাৰ বগা কইনাজনী পূৰ্ণিমাৰ যোনটো দৰে জিলিকি উঠিছে নহয়নে বাৰু তো তাইলৈ যুগ্ম জীৱনৰ বহুত মৰম আৰু শুভেচ্ছা জনাই ৰভাতলি ফালে আগবাঢ়িছো এয়া ইটোৰ পিছত সিটো কইনাৰ সৈতে ফটো তোলাত ব্যস্ত তো সকলোকে ভিডিওটি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ পৰা বিদায় লৈছো নেক্সট ভিডিওৰ সৈতে সকলোকে লগ পোৱাৰ আশাৰে বাই বাই গাইজ